মহালয়া কি? কিয় পালন কৰা হয়? স্বৰ্গত কৰ্ণক কিয় খাবলৈ দিয়া হ'ল ধন সোণ? মহালয়াৰ আগৰ পিতৃপক্ষ মানে কি? সনাতন হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি স্বৰ্গ আৰু মৰ্ত্যৰ মধ্যৱৰ্তী স্থান হৈছে পিতৃলোক। এই লোকৰ শাসনকৰ্তা মৃত্যু দেৱতা যম। মৰ্ত্যত যেতিয়া এজন ব্যক্তিৰ মৃত্যু হয় তেতিয়া যমে তেওঁৰ আত্মা পিতৃলোকলৈ লৈ যায়। এইদৰে জীৱিত মানুহৰ পূৰ্বৰ 3 পুৰুষ পিতৃলোকত থাকিব লগা হয়। পাছৰ প্ৰজন্মৰ এজনৰ মৃত্যু হ'লে যেতিয়া তেওঁৰ আত্মা পিতৃলোকলৈ যাব লগা হয় তেতিয়া পিতৃলোকত থকা পূৰ্বৱৰ্তী প্ৰজন্মৰ এজনে স্বৰ্গলোকত স্থান লাভ কৰে অথবা মুক্তি লাভ কৰে। সেয়েহে পূৰ্বৰ 3 প্ৰজন্মৰ মৃত্যু তিথিৰ লগতে বিবাহ আদি শুভ কাৰ্যৰ আগমুহূৰ্তত শ্ৰাদ্ধ কৰা হয়। এই শ্ৰাদ্ধানুষ্ঠানত পূৰ্বৱৰ্তী 3 পুৰুষক উদ্দেশ্যি পিণ্ড আৰু তিলাঞ্জলি প্ৰদান কৰা হয় যাতে তেওঁলোকে পিতৃলোকৰ পৰাই আমাক আশীৰ্বাদ প্ৰদান কৰে। কিন্তু যদি কিবা কাৰণত মৃত আত্মীয়ৰ মৃত্যু তিথি পাহৰি যোৱা হয় অথবা কোনো বিশেষ কাৰণত সেই তিথিত শ্ৰাদ্ধ কৰিব পৰা নাযায় তেতিয়া পিতৃপক্ষৰ অৰ্থাৎ আহিন মাহৰ প্ৰতিপদৰ পৰা অমাৱস্যালৈ 15 দিনৰ এই কৃষ্ণপক্ষৰ অৱসান আৰু দেৱীপক্ষৰ সূচনাৰ দিনটোত নিজৰ মৃত আত্মীয়ৰ বাবে তৰ্পণ কৰিব পৰা যায়। এই দিনটো হৈছে আহিন মাহৰ কৃষ্ণপক্ষৰ অন্তিম তিথি অৰ্থাৎ অমাৱস্যা, যাক আমি কওঁ মহালয়া। কোৱা হয় যে এই দিনটোত পিতৃলোকত বাস কৰি থকা আত্মীয়সকলৰ আত্মা মৰ্ত্যলৈ নামি আহে আৰু সন্তান সন্ততিৰ পৰা পিণ্ড গ্ৰহণ কৰি আশীৰ্বাদ দি পুনৰ পিতৃলোকলৈ উভতি যায়। প্ৰয়াত আত্মাৰ সমাৱেশ হয় বাবেই এই দিনটো মহালয় আৰু মহালয়ৰ পৰাই মহালয়া হৈছে। এই দিনটোতে দেৱী দুৰ্গাকো আহ্বান কৰা হয়। শৰতৰ এই দুৰ্গা পূজাৰ সূচনা কৰিছিল ৰামচন্দ্ৰই। ধৰ্মীয় বিশ্বাস অনুসৰি মাঘ মাহৰ পৰা আহাৰলৈ এই ছমাহ উত্তৰায়ণৰ সময় আৰু শাওনৰ পৰা পুহলৈ এই ছমাহ দক্ষিণায়নৰ সময়। উত্তৰায়ণৰ সময়ত দেৱ দেৱীসকল জাগ্ৰত হৈ থাকে কিন্তু দক্ষিণায়নৰ সময়ছোৱা তেওঁলোকৰ নিদ্ৰাৰ সময়। সেয়ে দুৰ্গা পূজাও বসন্তকালতে অনুষ্ঠিত হৈছিল। এই পূজাক বাসন্তী পূজা বোলা হয়। কিন্তু ত্ৰেতা যুগত মহাদেৱৰ কৃপাধন্য ৰাৱণক নিধন কৰি সীতা উদ্ধাৰ কৰিবলৈ ওলোৱা ৰামচন্দ্ৰই বিচাৰিছিল দেৱী দুৰ্গাৰ আশীষ। নিদ্ৰিত দেৱীক জগাই তুলিবলৈ কাতৰ কণ্ঠেৰে আহ্বান জনালে ৰামে। উঠা মাতৃ, তোমাৰ আশীৰ্বাদেৰে ধন্য কৰা মোক। সন্তানৰ আহ্বানক নেওচা দিব নোৱাৰে কোনো মাতৃয়ে। জাগি উঠিছিল দেৱী দুৰ্গা। এই দিনটোৱেই আছিল মহালয়াৰ দিন। ৰামচন্দ্ৰই শৰৎকালত অনুষ্ঠিত কৰা সেই দুৰ্গা পূজাই এতিয়া আমি শাৰদীয় দুৰ্গোৎসৱ ৰূপত পালন কৰোঁ। পিতৃপক্ষত অৰ্থাৎ আহিন মাহৰ এই কৃষ্ণপক্ষত পূৰ্বপুৰুষক উদ্দেশ্যি শ্ৰাদ্ধ কৰাৰ এটা বৰ সুন্দৰ কাহিনী আছে। সেই অনুসৰি কুৰুক্ষেত্ৰৰ যুদ্ধত মৃত্যু হোৱা কৰ্ণ যেতিয়া স্বৰ্গত উপস্থিত হ'ল তেতিয়া তেওঁক খাদ্য হিচাপে ধন সোণ ৰত্ন আদি খাবলৈ দিয়া হ'ল। কৰ্ণই যেতিয়া তাৰ কাৰণ জানিব বিচাৰিলে তেতিয়া দেৱৰাজ ইন্দ্ৰই ক'লে যে কৰ্ণই জীৱনকালত মাথো ধন সোণহে দান কৰিলে, পিতৃলোকৰ বাবে খাদ্যদান নকৰিলে। সেই স্বৰ্গত তেওঁক খাদ্য হিচাপে ধন সোণেই দিয়া হ'ব। কৰ্ণই ক'লে যে পিতৃলোকৰ বিষয়ে সঠিক জ্ঞান নথকাৰ বাবেই তেওঁৰ তেনে ভুল হ'ল। তেতিয়া কৰ্ণক পিতৃলোকক সন্তুষ্ট কৰিবৰ বাবে 15 দিনৰ সময় দিয়া হ'ল। আহিন মাহৰ প্ৰতিপদৰ পৰা অমাৱস্যালৈ সেই 15 দিনতে কৰ্ণই সন্তুষ্ট কৰিছিল পিতৃলোকক। সেই কৃষ্ণপক্ষকে পিতৃপক্ষ বুলি কোৱা হয়। মহালয়া পূৰ্বপুৰুষৰ আশীৰ্বাদেৰে ধন্য হৈ দেৱী দুৰ্গাক আদৰণি জনোৱাৰ দিন মহালয়া। মা দুৰ্গাৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ সকলো অপশক্তিৰ অৱসান ঘটাই এই পৃথিৱীলৈ আকৌ এবাৰ সুখ আৰু সমৃদ্ধি ঘূৰাই অনা। ধন্যবাদ।